তো গাইছ আপোনালোকৰ মাজলৈ মই আৰু মানে নতুন এটা ভিডিঅ' লৈ আহিছোঁ মানে আজি প্ৰেংক কৰিম মানে আজি মোৰ লগৰ ল'ৰা এটা মানে ল'ৰা হয় মানে তাৰ লগত প্ৰেংক কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজি পাব মানে বহুত জমনি কৰিম মানে ভাবিছোঁ তো ভিডিঅ'টো শেষলৈকে চাওক কল কৰি আছোঁ আপোনালোকে চাই থাকক লাগি গৈছে তো কলটো ৰিচিভ কৰা নাই নকৰিব কলটো ৰিচিভ কৰা নাই গাইছ আৰু এবাৰ মাৰি আছোঁ হেল্ল' হেল্ল' হয় জোনমণি নে অঁ কি কৰি আছা চিনি পোৱা নাই নেকি মোক অঁ তুমি যে মোৰ লগত আগতে থাকিছিলা একেলগে থাকিছিলা আমি যে একেলগে পঢ়িছিলোঁ তুমি য'তে গৈছিলা মোক লৈ গৈছিলা আৰু মই য'তে গৈছিলোঁ তোমাক লৈ গৈছিলোঁ এতিয়া মানে পাহৰিলা ইমান দিনে পাহৰি গ'লা নেকি মোক অঁ মানে সৰুকালত যে আমি একেলগে ফুৰিছিলোঁ মানে ঘূৰি ফুৰিছিলোঁ এতিয়া মানে পাহৰিলা তুমি মোক ন কনফিউজ হবাই ন এতিয়া বেলেগ মানে তোমাৰ এতিয়া বেলেগ ফ্ৰেণ্ড হৈ গ'ল মই নাই এতিয়া তোমাৰ লগত এইটো কাৰণে কনফিউজ হবাই বাৰু ঠিক আছে চিনি পাব নালাগে দিয়া অঁ মানে ধৰিব নোৱাৰা মোক মানে পাহৰিলা সেইটোৱে মানে গম পালোঁ দিয়া এতিয়া তোমাৰ বাকী খবৰ কি কোৱা অঁ পিছে কাৰ লগত এতিয়া মানে চেনি খাই আছা তুমি অঁ আমাকো অলপ দিবা নেকি মানে চেনি খাবলৈ অঁ দিলে মানে ভাল হ'ল হয় মানে আমিওতো ছিংগল আছোঁ না তোমালোকে যদি এজনে যদি 2-3টা মানে লৈ পেলাই ঘূৰি ফুৰি থাকে তেনেহ'লে কি হ'ব আমিওচোন ছিংগল আছোঁ মানে আমাকো এটা দিয়া বা আমিও মানে অলপ মানে এনজয় কৰোঁ না চেনি খাওঁ দিবানে আমাক অঁ চিনি নাপাবা মানে মই ফাৰ্ষ্টতে তোমাক ক'লোঁ যে চিনি নোপোৱাই মোক মানে পাহৰিলা যেতিয়া সৰুকালত আমি একেলগে আছিলোঁ এতিয়া পাহৰি গ'লা পিছে বাকী খবৰ কি মানে ক'ত কি কৰি আছা এতিয়া ঘৰতে আছা নেকি নামটো মানে তুমি কনফাৰ্চ হৈ গ'লে মানে বয়সটো মানে বুজি পোৱা নাই নেকি মই তোমাৰ আইডিয়া নাই নেকি যে মই কোন হ'ব পাৰোঁ মানে অঁ অঁ ঠিক আছে মানে মই আৰু এটা কথা কৈছোঁ মানে সেই কথাটো মানে ধৰি পেলাই তাৰপিছত তুমি চিন্তা কৰিবা যে মই কোন হ'ব পাৰোঁ মানে তুমি যে মোক কেইদিনমান আগতে মোৰ পৰা টকা লৈছিলা টকা ধাৰলৈ নিছিলা যি মনত আছে টকা 2000 টকা ধাৰলৈ নিছিলা যি তুমি যে কৈছিলা এসপ্তাহ পিছত দি দিম তো গাইছ আপোনালোকে মানে দেখিছেই মানে কলটো মানে তাই কাটি দিছে মানে কনফিউজ হৈ গৈছে মানে কোন হ'ব পাৰে তাৰ লগৰ মানে আপোনালোকে মানে চিন্তা কৰক মানে এজন লগৰ ল'ৰা মানে বহুত হ'ব পাৰে না ফ্ৰেণ্ড মানে সি মানে কনফিউজ হৈ গ'ল মানে কোন হ'ব পাৰে মানে তাকে সি ভাবিছে নেকি মই প্ৰেংক কৰি আছোঁ বুলি তো কলটো কাটি দিছে সেইটো কাৰণে মই আকৌ এবাৰ মানে কল কৰি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো তো শেষলৈকে চাব কলটো কিয় কাটি দিছিলা তুমি তো গাইছ মানে তাই মানে ৰিচিভ নকৰিলে মানে ফোনটো এতিয়া আৰু এবাৰ মাৰিছোঁ ৰিচিভ নকৰিলে তো কনফিউজ হৈ গৈছে তো আজি ভিডিঅ'টো ইমান আছিলে নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক আৰু প্ৰেংক ভিডিঅ' আহি আছে তো আজি ভিডিঅ'টো ইমান আছিলে থেংক ইউ